নমস্কাৰ অধ্যয়ন কক্ষলৈ আপোনাক স্বাগতম জনাইছোঁ এই চেনেলটোৰ যোগেদি আমি বিভিন্ন ইংৰাজী গ্ৰন্থৰ অসমীয়া সাৰাংশ প্ৰকাশ কৰি আহিছোঁ আজি মোৰ হাতত যিখন কিতাপ আছে সেই কিতাপখনৰ নামটো হৈছে হোৱাট ইউৰ ডাক্তৰ ডাজ নট নো এবাউট নিউট্ৰিশ্যনেল মেডিচিন মে বি কিলিং ইউ এই কিতাপখন বৰ আচৰিত ধৰণৰ কিতাপ এই পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে আৰু অসমীয়াতো অনুবাদ হৈছে ইয়াৰ অসমীয়া অৰ্থটো ডাইৰেক্টলি ক'বলৈ গ'লে এনেকুৱা হ'ব আপোনাৰ ডাক্তৰে নিউট্ৰিশ্যনেল মেডিচিনৰ বিষয়ে যি নাজানে সিয়ে আপোনাৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে কিতাপখন অসমীয়া ভাষালৈ অনুবাদ হৈছে আৰু অসমীয়া ভাৰ্চনটোৰ নাম দিয়া হৈছে আপোনাৰ ডাক্তৰে পুষ্টিতত্ত্বৰ বিষয়ে জানেনে কিতাপখনৰ লিখক ডক্টৰ ৰে ডিষ্ট্ৰেণ্ড MD কিতাপখনৰ পাতনিত লিখকে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে যে ডক্তৰসকল সাধাৰণতে কিয় নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ ওপৰত বিশ্বাসী নহয় বা নিউট্ৰিশ্যন ছাপ্লিমেণ্ট ল'বলৈ পৰামৰ্শ কিয় নিদিয়ে একেধৰণে লিখকৰো সেই ধাৰণাই আছিলে কিন্তু তেওঁৰ ধাৰণাটো কিয় পৰিৱৰ্তন হ'ল সেই পৰিৱৰ্তনৰ বিষয়ে তেওঁৰ প্ৰথম অধ্যায়টোত কৈছে আৰু আজি মই প্ৰথম অধ্যায়টোৰ বিষয়ে ক'বলৈ লৈছোঁ আৰু প্ৰথম অধ্যায়টোৰ তেখেতে নাম দিছে মাই কনভাৰ্চন অৰ্থাৎ মোৰ পৰিৱৰ্তন আমি সকলোৱে জানো যে মানুহৰ জীৱনৰ কিবা এটা পৰিৱৰ্তনৰ আঁৰত কিবা এটা বিশেষ ঘটনা জড়িত হৈ থাকে লিখকৰো তেনেকুৱা হৈছিল আপুনি যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে আপুনি নিশ্চয়কৈ গম পাব যে নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ ওপৰত তেখেতৰ ধাৰণা কিমান ঋণাত্মক আছিলে আৰু সেই ঋণাত্মক দৃষ্টিভংগীৰ মানুহজন কেনেকৈ পৰিৱৰ্তন হ'ল সেই কথাখিনিকে তেওঁ ইয়াত বৰ্ণনা কৰিছে তেখেতৰ দৃষ্টিভংগী ইমানেই ঋণাত্মক আছিল যে কোনোবাই যদি নিউট্ৰিশ্যন ছাপ্লিমেণ্ট খোৱাৰ কথা সোধে তেনেহ'লে পোনে পোনে তেওঁ সেইবোৰ খাব নালাগে বুলি কৈ দিয়ে বিশেষকৈ ভিটামিন মিনাৰেলছৰ ক্ষেত্ৰত তেখেতে কয় যে সেইবোৰ খাই আপুনি আপোনাৰ পেচাবটো দামী কৰাৰ বাহিৰে একো কামত নাহে আৰু এনেকুৱা দৃষ্টিভংগীৰ মানুহ এজনে কেনেকৈ জীৱনত ইউটাৰ্ণ ল'লে সেই কথাখিনিকে এই অধ্যায়টোৰ যোগেদি স্পষ্টকৈ বৰ্ণনা কৰিছে আৰু আপোনাৰ দৃষ্টিভংগীও যদি এনেকুৱা ঋণাত্মক হৈ আছে নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ প্ৰতি তেনেহ'লে কিন্তু আপুনিও উপকৃত হ'ব লগতে মই কিতাপখন পঢ়াৰ পৰামৰ্শ দিছোঁ আৰু আপোনাৰ যদি তেনেকৈ কোনোবা চিনাকি মানুহে এনেধৰণে দৃষ্টিভংগী লৈ আছে তেনেহ'লে কিন্তু এই কিতাপখন আৰু এই ভিডিঅ'টোৱে যথেষ্ট উপকৃত কৰিব বুলি মই আশা কৰোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কৰকচোন কমেণ্ট কৰিব যদি কিবা পৰামৰ্শ থাকে আৰু এতিয়া আহক আমি আমাৰ চেপ্টাৰটোৰ মাজলৈ যাওঁ কলোৰাডো মেডিকেল কলেজৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লয় আৰু ছান ডিয়েগো মাৰ্চি হস্পিটেলত তেওঁ পোষ্ট গ্ৰেজুৱেট সম্পন্ন কৰে তাৰপিছত তেওঁ ৱেষ্টাৰ্ণ চাউথ ডেকোটাত তেওঁ প্ৰেক্টিছ ষ্টাৰ্ট কৰে লিজ নামৰ এগৰাকী মহিলাক বিয়া কৰায় আৰু 3টা সন্তানেৰে তেওঁ সৰু পৰিয়ালটো এনেদৰে তেওঁ পাৰ হৈছিল বিয়াৰ সময়তে পত্নী লিজ কিছু ৰোগীয়া আছিলে কিন্তু ভাবিছিল ডক্টৰক বিয়া কৰাইছে যেতিয়া সকলো ঠিক হৈ যাব লাহে লাহে তেওঁ ইমান অসুস্থ হৈ পৰিছিল যে সন্তান 3টাক লালন পালন কৰাটো তেওঁৰ পক্ষে অসম্ভৱ হৈ পৰিছিল তেওঁ অস্বাভাৱিক ধৰণে ভাগৰুৱা হৈ পৰিছিল 30 বছৰ বয়সতে মানুহগৰাকীয়ে 60 বছৰীয়া যেন অনুভৱ কৰিছিল আৰু এই কথাটোৱে লিখকক যথেষ্ট অশান্তি দিছিল আৰু হতাশাগ্ৰস্ত কৰি তুলি দিছিল লাহে লাহে দিন গৈ আছে মানে মানুহগৰাকী বেছি অসুস্থ হৈ পৰিছিল তেওঁলোকৰ 10 বছৰীয়া বিবাহ বাৰ্ষিকীত মানুহজনীয়ে কেইবাবিধো মেডিচিন লৈ যেনে তেনে থিয় দি থাকিব পাৰিছিল গোটেই শৰীৰটো অনবৰতে বিষ হৈ থাকে অত্যন্ত ভাগৰুৱা অনুভৱ কৰে এলাৰ্জি হাঁওফাঁওৰ সংক্ৰমণ আৰু চাইনাছৰ প্ৰব্লেমে গোটেই মানুহজনীক শেষ কৰি পেলাইছিল আৰু বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত গম পোৱা গৈছিল যে মানুহগৰাকীৰ ফাইব্ৰোমাইলজিয়া নামৰ এবিধ বেমাৰ হৈছে ডক্তৰসকলৰ মতে ফাইব্ৰোমাইলজিয়া হৈছে এবিধ অৰ্ধ মানসিক বাত বিষ অৰ্থাৎ বাত বিষটো হয়েই আৰু আধা মানসিকভাৱে মানুহজনীক সেইটোতে লাগি থাকে কাৰণে বেছি চাফাৰ কৰিব লগা হয় কিন্তু লিখকে কৈছে যে পত্নীয়ে ভোগা শাস্তিখিনি দেখাৰ পিছত তেওঁ ডাঠি ক'ব পাৰে যে ফাইব্ৰোমাইলজিয়া সঁচাকৈয়ে এটা অতি বেদনাদায়ক বেমাৰ লাহে লাহে লিজৰ অৱস্থা বেছি বেয়ালৈ গৈ আছিল মানুহজনী কেৱল মেডিচিনৰ ওপৰতে জীয়াই আছিল আৰু বছৰ বছৰ ধৰি চলি থকা এই পদ্ধতিয়ে মানুহজনীক নিঃশেষ কৰি পেলাইছিল ল'ৰা ছোৱালীয়ে স্কুললৈ নগৈ কেৱল আলপৈচান ধৰাতে ব্যস্ত আছিল আৰু ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ অপৰাধী মানুহজনীৰ আকৌ নিউমনিয়া ৰোগত আক্ৰান্ত হৈ গ'ল সেইটোৰ ট্ৰিটমেণ্ট কৰাৰ পিছত লিজৰ অৱস্থা এনেকুৱা হৈছিল যে দিনটোৰ 2 ঘণ্টামান সময়হে তেওঁ বিচনাখন এৰি থাকিব পাৰিছিল আনকি তেওঁ মূৰ তুলি টিভি চোৱা বা কিতাপ এখনো পঢ়িব নোৱাৰিছিল লিখকে বহু ডক্তৰৰ লগত পৰামৰ্শ কৰিছিল আৰু যেতিয়া সুধিছিল যে ভাল হ'বলৈ কিমান দিন লাগিব ডক্তৰসকলৰ উত্তৰ আছিল 6 মাহৰ পৰা 9 মাহ নাইবা ভাল নহ'বও পাৰে এই কথা শুনি লিখক বৰ হতাশ হৈ পৰিছিল এনেতে এদিন লিজৰ এগৰাকী বান্ধৱী আহি ক'লে যে তেওঁৰ হাজবেণ্ডৰো এনেকুৱা নিউমনিয়া হৈ অতি ভাগৰুৱা আৰু উঠিব নোৱাৰা হৈ পৰিছিল কিন্তু তেওঁ নিউট্ৰিশ্যন ছাপ্লিমেণ্ট খোৱাৰ পিছত সম্পূৰ্ণ সুস্থ আৰু আগৰ দৰে হৈ পৰিল লিজ আৰু তেওঁৰ বান্ধৱীয়ে লিখকৰ নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ ওপৰত বিশ্বাস নথকা কথাটো জানে সেয়ে লিজে ক'লে যে হাজবেণ্ড আহিলে তেওঁ সুধিহে ক'ব পাৰিব যেতিয়া হাজবেণ্ড ঘৰলৈ আহিল লিজে বান্ধৱীয়ে কোৱা সকলো কথা ক'লে আৰু লিখকে ক'ব নোৱাৰাকৈ তেওঁৰ মুখৰ পৰা ওলাই আহিল যে তোমাৰ যদি ইচ্ছা আছে তুমি কৰিব পাৰা কাৰণ আমি ডাক্তৰসকলেতো একো কৰিবই নোৱাৰিলোঁ আৰু তোমাৰ হেৰুৱাবলগীয়া আছে কি গতিকে তোমাৰ যি ইচ্ছা কৰা লিজক এই কথাকেইটা কোৱাৰ পিছত লিখক এটা মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে আৰু সেই কথাটো তেওঁ প্ৰকাশ কৰিছে এনেদৰে তেওঁ কৈছে যে মেডিকেল কলেজত তেওঁলোকে
নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ ওপৰত পঢ়াৰ কোনো নিৰ্দেশনা নথকাৰ বাবে ইয়াক গুৰুত্ব নিদিয়ে। কিন্তু সাধাৰণ লোকে সন্মানৰ খাতিৰতে ডক্টৰসকলে নিউট্ৰিশ্যন সম্পৰ্কীয় বা স্বাস্থ্য সম্পৰ্কীয় সকলো কথা জানে বুলি ধৰি লয়। যেতিয়া কোনো ৰোগীয়ে তেওঁৰ সন্মুখত নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ টেমাবোৰ দাঙি ধৰে, তেওঁ সেইবোৰ ঘোপাকৈ চাই লাহেকৈ আঁতৰাই থৈ কয়, এইবোৰ কি প্ৰয়োজন আছে, আপোনালোকে খাদ্যৰ পৰাই ইয়াত পাবলগীয়া বস্তুখিনি গোটেইখিনি পাই যাব। কিন্তু ঘৰলৈ আহি তেওঁ কি কৰিলে? তেওঁৰ ব্যৱসায়িক ধন অফিচত এৰি থৈ ঘৰত বেমাৰত সৰ্বহাৰা হোৱা পত্নীৰ ওচৰত এজন অসহায় পতি হিচাপে কৈ দিলে, যোৱা ভিটামিন আৰু নিউট্ৰিশ্যন ছাপ্লিমেণ্ট লৈ লোৱা। পিছদিনা সেইমতে নিজৰ বান্ধৱীগৰাকীয়ে কেইটামান এণ্টিঅক্সিডেণ্ট যেনে ভিটামিন ই, ভিটামিন চি, বিটা কেৰটিন আৰু 2টা হেল্থ ড্ৰিংকছ দি গ'ল। লিজে লগে লগে খুব আগ্ৰহেৰে সেইবোৰ খোৱাৰ আৰম্ভ কৰি দিলে আৰু খোৱাৰ ঠিক 3 দিন পিছত তেওঁ শৰীৰত যথেষ্ট শক্তি পালে আৰু তেওঁ বিচনাৰ পৰা নামি আহি ইটো সিটো ঘৰুৱা কাম কৰিব পৰা হৈ গ'ল। আৰু খুব বিশ্বাসেৰে 3 সপ্তাহ খোৱাৰ পিছত তেওঁ কেইটামান ষ্টেৰইড আৰু নেবুলাইজাৰ লোৱা বন্ধ কৰি দিলে। 3 মাহ পাৰ হোৱাৰ পিছত লিজ প্ৰায় সম্পূৰ্ণ সুস্থ হৈ পৰিল আৰু আগতকৈ বেছি শক্তিশালী হৈ তেওঁ ঘৰুৱা কাম কাজ কৰিব পৰা হ'লগৈ। আনকি তেওঁ তেওঁৰ নিজা ঘোঁৰাশালত গৈ সিহঁতক লালন পালন কৰিব পৰা হ'ল। এইবোৰ দেখি লিখক বৰ আচৰিত হৈ গ'ল। শত বছৰৰ ইমানবোৰ অভিজ্ঞ ডাক্তৰৰ চিকিৎসা আৰু খৰচ পাতিয়ে কৰিব নোৱাৰা কাম নিউট্ৰিশ্যন ছাপ্লিমেণ্টে কৰি দেখুৱালে। তেওঁ নিজ চকুৰে নেদেখা হ'লে এইবোৰ বিশ্বাসেই নকৰিলেহেঁতেন। লিজ নিউমোনিয়া আৰু ফাইব্ৰোমাইলজিয়াৰ পৰা আৰোগ্য হ'ল কেৱল নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ দ্বাৰা নে ভগৱানৰ চমৎকাৰ? তেওঁৰ সুদনি বাঢ়ি গ'ল। তেওঁ ক্লিনিকলৈ গ'ল আৰু তেওঁৰ পুৰণা ফাইল উলিয়াই তাৰ পৰা ফাইব্ৰোমাইলজিয়া ৰোগত বেয়াকৈ আক্ৰান্ত আৰু আৰোগ্যৰ আশা নথকা 5গৰাকী ৰোগীৰ নাম উলিয়াই তেওঁলোকক ক্লিনিকলৈ মাতি পঠিয়ালে। যথাসময়ত 5গৰাকী আহিল আৰু তেওঁলোকক লিজৰ ক্ষেত্ৰত হোৱা সকলো ঘটনা বিৱৰি ক'লে আৰু তেওঁলোকে ইচ্ছা কৰিলে এই নিউট্ৰিশ্যন ছাপ্লিমেণ্ট ল'ব পাৰিব বুলি তেওঁ পৰামৰ্শ দিলে। লগে লগে 5গৰাকীয়ে এই পৰামৰ্শ মানি ল'লে আৰু নিউট্ৰিশ্যন ছাপ্লিমেণ্ট ষ্টাৰ্ট কৰি দিয়াৰ পিছত 3 পৰা 6 মাহৰ ভিতৰত প্ৰত্যেকগৰাকীয়ে আৰোগ্য হ'বলৈ আৰম্ভ কৰিলে। এগৰাকী ৰোগীয়ে ফাইব্ৰোমাইলজিয়া কোনোদিনে আৰোগ্য নহ'ব বুলি গম পাই আত্মহত্যাৰ চেষ্টা চলাইছিল। পিছত আৰোগ্য হৈ তেওঁ লিখকক ধন্যবাদ জনাইছিল তেওঁৰ জীৱনটো ঘূৰাই দিয়াৰ বাবে। এইকেইটা সফলতাৰ পিছত লিখকে নিউট্ৰিশ্যনৰ ওপৰত গৱেষণা আৰম্ভ কৰি দিলে। এইখিনিতে লিখকে অক্সিজেনৰ ওপৰত এটা সুন্দৰ কথা ক'লে, সেইটো হ'ল অক্সিজেনৰ ডাৰ্ক ছাইড বা অন্ধকাৰ ফাল। আমি এতিয়ালৈকে অক্সিজেনে সদায় ভাল কাম কৰে বুলিয়ে ভাবি আহিছিলোঁ, কিন্তু বহু গৱেষণাৰ পৰা পোৱা গৈছে যে ফ্ৰী ৰেডিকেলছৰ বাবে উৎপন্ন হোৱা অক্সিডেটিভ ষ্ট্ৰেছেই হৈছে সকলো ডিজেনাৰেটিভ ডিজিজৰ মূল কাৰণ। ফ্ৰী ৰেডিকেলছৰ সৃষ্টি হয় অক্সিজেনৰ ৰিডাকশ্যন অথবা ভংগনৰ বাবে, আৰু সেই একে পদ্ধতিতে লোহাত মামৰে ধৰে এটুকুৰা আপেল কাটি থ'লে মুগা বৰণৰ হয়, আৰু সেই একেই পদ্ধতিতে হয় আমাৰ কৰ'নেৰী আৰ্টাৰী ডিজিজ, আৰ্থৰাইটিছ, কেঞ্চাৰ, ষ্ট্ৰোক, এলজাইমাৰ্ছ ডিমেনচিয়া, মেকুলাৰ ডিজেনাৰেশ্যন আদি ডিজিজবোৰ। অৰ্থাৎ অক্সিজেনৰ ছাইড এফেক্ট হিচাপে এই বেমাৰবোৰ হয়। তদুপৰি মানুহ বুঢ়া হৈ যোৱাৰ আঁৰতো আছে এই অক্সিডেটিভ ষ্ট্ৰেছ। ইয়াৰ উপৰিও খাদ্য প্ৰদূষণ, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু ষ্ট্ৰেছফুল লাইফষ্টাইলেও ফ্ৰী ৰেডিকেলছবিলাক বৃদ্ধিত অৰিহণা যোগাইছে। তদুপৰি অত্যধিক পৰিশ্ৰম কৰিলেও শৰীৰত ফ্ৰী ৰেডিকেলছবিলাক বৃদ্ধি পায়। অক্সিডেটিভ ষ্ট্ৰেছে প্ৰধানকৈ শৰীৰৰ চেলবিলাকত থকা DNA-বোৰক ক্ষতি কৰে আৰু সেইবাবেই ওপৰত উল্লেখ কৰা ডিজেনাৰেটিভ ডিজিজবিলাক হয়। এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছবিলাক নাইকিয়া কৰি শৰীৰক এই অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষা কৰাৰ ফলস্বৰূপে আপোনাৰ শৰীৰ ডিজেনাৰেটিভ ডিজিজৰ পৰা ৰক্ষা পৰিব। ফাইব্ৰোমাইলজিয়াও এটা অক্সিডেটিভ ষ্ট্ৰেছৰ ফলত উৎপন্ন হোৱা বেমাৰ, সেইবাবে হেভি এণ্টিঅক্সিডেণ্টবোৰে লিজক আৰোগ্য হোৱাত সহায় কৰিলে। আপুনি যেতিয়া গম পাব যে আপোনাৰ দৈনন্দিন জীৱন পদ্ধতিয়ে উৎপন্ন কৰা অক্সিডেটিভ ষ্ট্ৰেছে আপোনাৰ শৰীৰৰ কিমান ক্ষতি কৰি আছে, তেতিয়াহ'লে আপুনি বুজিব পাৰিব যে আপোনাৰ শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাটো শক্তিশালী কৰি ৰখাটো কিমান প্ৰয়োজনীয়, কাৰণ ইয়াৰ ওপৰতে আপোনাৰ শৰীৰৰ স্বাস্থ্য নিৰ্ভৰ কৰে। গোটেই গৱেষণাৰ পৰা তেওঁ এই সিদ্ধান্তত উপনীত হ'ল যে শৰীৰৰ নিজা ইমিউন ছিষ্টেম আৰু এণ্টিঅক্সিডেণ্টেই বেমাৰৰ বিৰুদ্ধে ঔষধতকৈও শ্ৰেষ্ঠ ব্যৱস্থা। শেষত লিখকে কৈছে যে নিউট্ৰিশ্যনেল ছাপ্লিমেণ্ট ব্যৱহাৰ কৰাটো বিকল্প চিকিৎসা নহয়, ই পৰিপূৰক চিকিৎসাহে। কিন্তু নিৰোগী লোকৰ ক্ষেত্ৰত ই প্ৰকৃত প্ৰতিৰোধক ঔষধ। ইয়াৰ ব্যৱহাৰ বেমাৰৰ পৰা হাত সাৰিবলৈ নহয়, বৰঞ্চ শক্তিশালী শৰীৰ পাবৰ বাবেহে। তেওঁৰ ৰোগীসকলৰ ভিতৰত যিসকলে নিউট্ৰিশ্যনেল ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিছিল, সেইসকলৰ স্বাস্থ্য ব্যৱহাৰ নকৰাসকলৰ স্বাস্থ্যতকৈ বহুত উন্নত আছিল। অৱশেষত লিখকে কৈছে যে আপুনি যদি এজন ৰোগী, তেনেহ'লে আপুনি নিউট্ৰিশ্যনেল ছাপ্লিমেণ্ট ল'বলৈ উৎসাহী হওক, কাৰণ প্ৰায় নিঃশেষ হৈ যোৱা শৰীৰো ইয়াৰ প্ৰয়োগৰ দ্বাৰা সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈছে। লিজে যদিও এজন ডাক্তৰক বিয়া কৰাইছিল, তথাপিও তেওঁ বহু বছৰ বেমাৰত ভুগি থকাৰ পিছত নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টৰ দ্বাৰাহে তেওঁ নিজৰ শৰীৰ ঘূৰাই পাইছিল। পিছলৈ এনে উদাহৰণ আপুনি বহুত পাব।